কম্পিউটাৰ নাইবা লেপটপত পাছপোৰ্ট সাইজ ফটো বনাবলৈ হ'লে প্ৰথমে ফটোটোত ৰাইট ক্লিক মাৰি ওপেন উইথ কৰি এডব ফটোশ্বপত লৈ যাব লাগিব। এতিয়া এডব ফটোশ্বপটো ৰানিং হৈছে। ইয়াৰ পিছত এনেকৈ ইয়াত আহি যাব। এতিয়া আমি পেন টুলছৰে ফটোটো বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগিব। আমি পেন টুলছটো ইয়াতে এই প্ৰথমতে যেটো পেন টুল বুলি লিখা আছে এইটোত ক্লিক কৰিম। এতিয়া আমি এই ফটোখন ক্লিক বাই ক্লিক কৰি কাটিব লাগিব। কন্ট্ৰল প্লাস আৰু মাইনাস কৰি জুম ইন আউট কৰি এডজাষ্ট কৰি ল'ব পাৰে। ফটোখন কাটি কাটি শেষৰ মূৰটো আৰু প্ৰথম মূৰটো জয়েন কৰি ক্লিক কৰি দিব। তাৰ পিছত ৰাইট ক্লিক কৰি মেক সিলেকশনটো ক্লিক কৰিব। তাৰ পিছত ওকে মাৰি দিব। এতিয়া ফটোখন সিলেক্ট হৈ গ'ল যিখিনি আমি কাটিছিলোঁ। এতিয়া প্ৰথম এই টুলছটোত মুভিং টুলছটোত ক্লিক কৰিব লাগিব। তাৰ পিছত এনেকৈ মুভিং হয়নে এডজাষ্ট কৰি ল'ব। এতিয়া আমি ফাইলত যাব লাগিব। নিউ পেজ এটা ক্ৰিয়েট কৰিম। ইয়াত পিক্সেলৰ সলনি আমি সেন্টিমিটাৰ দিম। ওপৰত 1.2 দিব, তলত 1.5 দিব। ইয়াতে 300 ৰিজলিউশন লিখিব আৰু পেজটো ক্ৰিয়েট কৰি ল'ব। এতিয়া আমি আগৰ লেয়াৰটোত যাম যেটো আমি মুভিং কৰিছিলোঁ। এইটো কন্ট্ৰল সি মাৰিব নাইবা এডিটত গৈ কপি কৰি ল'ব। আৰু আমি যেটো আমি পেজ বনালো ইয়াত কন্ট্ৰল ভি মাৰিব। এতিয়া কন্ট্ৰল টি মাৰিব। তাৰ পিছত এইটো এডজাষ্ট কৰি সৰু কৰি ল'ব। এইটো আমি অল্টাৰ সুইচটো সহায় ল'ব পাৰো। অল্টাৰ সুইচটোৰে সহায় কৰি এনেকৈ এডজাষ্ট কৰি লৈ আমি এন্টাৰ মাৰি দিলো। এতিয়া এই ফটোখন সেভ কৰিব লাগিলে কন্ট্ৰল এ মাৰিব। ফাইলত যাব, সেভ এজ য'ত আপুনি সেভ কৰে তাতে সেভ কৰি লব। কিবা এটা নাম দি দিব। তলৰ ইয়াত জয় জেপিজি ইয়াত গৈ জেপিজি এইটো সিলেক্ট হৈছে আৰু ওকে মাৰি দিব। এতিয়া আমি সেভ মাৰিম আৰু ওকে মাৰিম। এতিয়া আমি ফোল্ডাৰটো খুলিম। এইখন আমাৰ পাছপোৰ্ট ফটো যিখন আমি বনালো। বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ আমি এই লেয়াৰ দুটা জয়েন কৰি ল'ব লাগিব। শিফ্ট প্ৰেছ কৰি এই লেয়াৰ দুটা মাৰ্জিন কৰি ল'ম। ৰাইট ক্লিক কৰি শিফ্ট মাৰি সিলেক্ট কৰি দুটা লেয়াৰ মাৰ্জিন লেয়াৰ। এতিয়া আমি কন্ট্ৰল এ মাৰিম, কন্ট্ৰল এক্স মাৰিম। কন্ট্ৰল এক্স মানে কাট। এতিয়া আমি বেকগ্ৰাউণ্ডটো যি লাগে আমাক নীলা ৰঙা যি কালাৰ লোৱা আপুনি লয় সেইটো ল'ব পাৰিব। কালাৰ চেঞ্জ কৰিব লাগে এইটো টুলছত যাব লাগিব। এই সেকেন্ড টুলছত যাব লাগিব। কালাৰটো ইয়াতে ক্লিক কৰি নীলা যি লয় ইয়াতে টানি দিব, হৈ গ'ল। আৰু যে আমি কন্ট্ৰল এক্স মাৰিলোঁ এতিয়া কন্ট্ৰল ভি। যদি আপুনি ভাবে কি বেকগ্ৰাউণ্ড কালাৰটো বেলেগ বেলেগ কালাৰ লাগে তেতিয়াহ'লে আপুনি এই বেকগ্ৰাউণ্ডটোত ক্লিক কৰিব। তাৰপিছত এইটো টুলছত যাব, সেকেন্ড টুলছত যাব, পেন টুলছ ক্লিক কৰিব। ইয়াতে গৈ আপুনি যি কালাৰ লয় এইটো ক্লিক কৰিব, ওকে কৰিব। তাৰপিছত ইয়াতে এপ্লাই কৰি দিব। এতিয়া বেকগ্ৰাউণ্ডটো চেঞ্জ হ'ল। ধৰি লওক আপোনাক বেলেগ লাগে আৰু ইয়াতে ক্লিক কৰিব। ইয়াতে যিটো চেঞ্জ চইচ কৰে এইটো চইচ কৰি লৈ ইয়াতে এপ্লাই কৰি দিব। বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গ'ল। এতিয়া ভাবে কি আপুনি ধৰি লওক ভাবে যদি এইটো বৰ্ডাৰ লাগে, বৰ্ডাৰ লাগিলে কি কৰিব? বৰ্ডাৰ লাগিলে প্ৰথমতে এই দুটা লেয়াৰ এপ্লাই কৰি মাৰ্জিন কৰি ল'ব লাগিব। মাৰ্জিন কৰিবলৈ শিফ্ট প্ৰেছ কৰি দুটা লেয়াৰ এডজাষ্ট কৰি ল'ম। শিফ্ট প্ৰেছ কৰি এই দুটা সিলেক্ট কৰি ৰাইট ক্লিক মাৰি মাৰ্জিন লেয়াৰ মাৰিব লাগিব। এতিয়া এই দুটা মাৰ্জিন হৈ গ'ল। এতিয়া কন্ট্ৰল এ মাৰিম, কন্ট্ৰল এক্স মাৰিম। তাৰপিছত এতিয়া আমি আপুনি বৰ্ডাৰটো যি কালাৰ দিয়ে, ধৰি লওক মই এতিয়া দিম নীলা কালাৰ, তেতিয়াহ'লে এপ্লাই কৰি দিলোঁ আৰু কন্ট্ৰল ভি মাৰিলোঁ। এতিয়া কন্ট্ৰল টি মাৰিম আৰু অল্টাৰ সুইচটো প্ৰেছ কৰি অলপ জুম আউট কৰিম। এনেকৈ এডজাষ্ট কৰি ওকে মাৰিম। বৰ্ডাৰটো হৈ গ'ল। এতিয়া বেকগ্ৰাউণ্ডো চেঞ্জ হৈ গ'ল। বৰ্ডাৰটো কেনেকৈ দিয়ে সেইটোও গম পালে। এতিয়া প্ৰিণ্ট আউট কেনেকৈ কৰে সেইটো জানিবলৈ ফাইলত যাব লাগিব, নিউত যাব লাগিব, প্ৰিণ্টত যাব লাগিব। A4টো সিলেক্ট কৰি ল'ব, ক্ৰিয়েট মাৰিব লাগিব। এতিয়া এইখিনি আৰু মাৰ্জিন কৰিব লাগিব। প্ৰিণ্ট আউট কৰিব লাগিলে মাৰ্জিন কৰিবলৈ সেই একে প্ৰচেছ। বেকগ্ৰাউণ্ডৰ লেয়াৰটো মাৰ্জিন কৰিব লাগিব। শিফ্ট প্ৰেছ কৰি মাৰ্জিন লেয়াৰ কৰি কন্ট্ৰল এ আৰু কন্ট্ৰল এক্স। এতিয়া এই যি নতুন পেজটো ল'লোঁ A4 ইয়াত কন্ট্ৰল ভি মাৰিব লাগিব। এই মুভিং টুলছটোৰে এতিয়া ইয়াত মিলাব লাগিব। কন্ট্ৰল প্লাস কৰি জুম কৰিব। অল্টাৰ সুইচটোৰে কপি কৰি এইটো মিলাব লাগিব। এনেকৈ কৰাৰ পিছত আপোনাক যেইটা ফটো লাগে সেইটা ফটো ইয়াত বগা বেকগ্ৰাউণ্ডত বহাই ল'ব। তাৰপিছত
কণ্ট্ৰল A মাৰি ফাইলত গৈ সেভ কৰি ল'ব নাইবা কণ্ট্ৰল P মাৰিব কণ্ট্ৰল P মাৰি আপোনাৰ প্ৰিণ্টাৰ অনুযায়ী এইটো প্ৰিণ্ট আউট কৰি ল'ব পাৰে এনেকৈ অতি সহজতে এইটো টিপছৰে পাছপোৰ্ট ফটো সাইজ ল্যাপটপ নাইবা কম্পিউটাৰত বনাব পাৰে থ্যাঙ্কস